নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আকৌ আজি নতুন এটা ভিডিঅ'ত। আৰু ভিডিঅ'টো মানে ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। কি ক'ম কি নক'ম, মানে দুদিনৰ পৰা ভিডিঅ' দিবই পৰা নাই। আৰু আপোনালোকেও চাগে বেয়া পাই আছে। আৰু যিহেতু কি ক'ম আৰু উপায় নাই ন, দোকানো থাকে, কামো থাকে, ঘৰৰ চবফালে চাবলগীয়া হয়। অকল এনেকুৱা নহয় যে ইউটিউবে কৰি থাকিম বা দোকানৰ কাম এৰি দিম, তেনেকুৱা একোৱেই নহয়। আৰু 2022 চনত আপোনালোকে ইমানখিনি মৰম আৰু ভালপোৱা দিছে আৰু ইমানখিনি ছাপোৰ্ট কৰিছে, মোক বহুত বহুত ধন্যবাদ। আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ 2023 চনৰ হেপী নিউ ইয়েৰ ইন এডভান্স। আৰু বহুতে চাগে এনেকুৱা ফ্ৰেণ্ডছ লগতে এনেকুৱা পাৰ্টি চাৰ্টি খাব নাই। এবাৰ ময়ো ভাবিছোঁ মানে যে ফেমিলিৰ লগতে 31 ডিচেম্বৰ চেলিব্ৰেট কৰিম বুলি ভাবিছোঁ। আৰু তাকেই প্লানিংটো হৈ গ'ল। আৰু আজি ৰাতি চাই লওঁ কি হয়, গোটেইখিনি আপোনালোকক দেখাম মানে। আৰু ভিডিঅ'টো শেষলৈ এনেকৈ চাই থাকিব। আৰু এইফালে ৰাতিপুৱাৰ খানা আহি গ'ল, বেঙেনা পোৰা, তাৰপিছত ইয়াত আছে ভাত, আৰু এইফালে গৰম গৰম পূৰা মায়ে এইফালে ভাজি আছে, মানে ধনিয়াৰ পকৰি হয় ন, মজা। ৰাতিপুৱা খানা মানে একদম গৰম গৰম। আৰু এইফালে এতিয়া ফটাফট খাই লওঁ। আৰু কিবা ক আকৌ মোৰ ভিউৱাৰ্ছকেইটাক ভালকৈ ক হেপী নিউ ইয়েৰ। আৰু কিবা ক। 3 hours later. অকল প্ৰায় আবেলি হৈ গ'ল। আৰু মানে আজি ৰাতি ইয়াতে আয়োজনটো কৰা হ'ব। আৰু ইয়াত দেখিব পাৰিছে সৰুকৈ চৌকা এটা আছে, ইয়াতে গোটেই জুই পাত জ্বলোৱা হ'ব। আৰু খৰিটো এইফালে কাটা আছে, আৰু এইফালে চাব এইকেইটাই মানে গোটেই ৰাতিটো ইয়াতে জুই পোৱাম। আৰু 2 hours later. আৰু বন্ধুসকল এইফালে মানে পনীৰ বনাবলৈ পূৰা ৰেডি কৰি আছে। এইফালে চাওক মটৰ গুচাই আছে মানে ভণ্টি। আজি কি তই বনাবি নেকি? মায়ে বনাব মানে। এতিয়া এইফালে মানে মটৰকেইটা ধুনীয়াকৈ গুচাই থৈ আছে ইয়াত। এইফালে পনীৰটো ৰেডি কৰি থৈছে। আৰু তাৰপিছত অলপ পাছত কেনেকৈ বনাব মানে গোটেই আপোনালোকক দেখুৱাই গৈ থাকে। আৰু বন্ধুসকল আৰু এটা বস্তু দেখাই আছোঁ, এইফালে চাব পাপাই লৈ আনিছে মানে কেক লৈ আনিছে। এতিয়া খাম ন দুজনে। নিৰামিষ কেক নেকি এইটো? নিৰামিষ কেক বুলি কৈছে, আৰু মানে এগলেছ আৰু কণী নিদিয়ে। সেইটো এতিয়া খাম। আৰু এই মানে পূৰা ফটো মাৰাত ব্যস্ত খোৱাতকৈ মানে। আৰু এইফালে কেক ল'লোঁ, এতিয়া কেকটো খাই লওঁ মজাকৈ। আপোনালোকৰ আৰু বন্ধুসকল এইফালে চাব জুই জ্বলাই দিলোঁ। তাৰপিছত ইয়াত আহি গ'ল গৰম গৰম চাহ। এতিয়া চাহটোকে ইয়াত বহি জুই পুৱাই খাই থাকোঁ। আৰু তাৰপিছত এইফালে মায়ে এতিয়ালৈ পনীৰটো বনোৱা নাই, বনাব, এইটো দেখাম। আৰু বন্ধুসকল এয়া চাব ফাইনেলি পনীৰ ফ্ৰাই হৈ গ'ল। আৰু এইফালে মছলাও মানে পিচি পেলাই থৈ দিছে আৰু মায়ে। তাৰপিছত এইফালে মটৰ আৰু আলুকেইটা ধুনীয়াকৈ ফ্ৰাই কৰি আছে, হালধি চালধি চব দিয়া হ'ল ন মা। আৰু এইফালে মায়ে মছলা ৰেডি কৰি আছে। আৰু এইফালে ইয়াত দিব মানে এতিয়া ধুনীয়াকৈ। আজি এয়াই আৰু খোৱা বোৱা 31 মানে কি আৰু খোৱা বোৱাই আৰু এনেকৈ সৰু মুৰাকৈ। আৰু ধুনীয়াকৈ একদম ফ্ৰাই হৈ আছে এইফালে আলু আৰু মটৰ। তেজপাতো দি দিছে মানে চেণ্টৰ কাৰণে। আজি মই কাৰিকৰ আৰু ইমান দিনটো মই কিটচেনত এনেকুৱা নবনাওঁ। আৰু তথাপি আজি এনেই জাষ্ট অলপ মাক সহায় কৰি দিছোঁ। আৰু এইফালে মছলা দি দিলে ধুনীয়াকৈ। এতিয়া মছলাটো মিক্স হৈ আছে। হা কি ধুনীয়া গোন্ধ ওলাইছে না। হা আৰু অলপ সিজিব। তাৰপিছত এই ইয়াত যোনটো পনীৰকেইটা আছে ইয়াত ঢাল দিব মানে। তাৰপিছত পানী দি দিব। এই আৰু একেবাৰে চিম্পুল ৰেচিপি মানে। পনীৰকেইটা ঢালি দিলে আৰু পনীৰ চব্জি ৰেডি। আৰু এইফালে অলপ পানী দি দিছে। আৰু বন্ধুসকল এইফালে খানা আহি গ'ল। এইফালে চাব মোৰ ভাত বাঢ়ি দিলে। মানে ৰুটি বনাব কৈছিলোঁ আৰু কিন্তু ৰুটি নবনালে। আৰু একো নাই, ভাতেই চলিব আৰু আজি যিহেতু। এফালে পনীৰ চব্জি, তাৰপিছত এইফালে ভাত, আৰু এইফালে ভণ্টিৰ কাৰণে মানে পনীৰ চব্জি আৰু ভাত। আৰু বন্ধুসকল মা আৰু পাপাই মানে অলপ পাছত খাব। তো মোৰ ভোক লাগি গ'ল। আৰু এতিয়া ফটাফট খাই লওঁ। আৰু মই ধুনীয়াকৈ এইফালে সানি লৈছোঁ আৰু পনীৰ চব্জিটো একদম গৰম গৰম ভাতৰ লগত। তাৰপিছত এনেকৈ সানি মজা হৈছে মানে খাবৰ কাৰণে। এইফালে জুই জ্বলি আছে মানে একদম। একফালে জুই জ্বলাৰ মাজত মানে এনেকুৱা ভাত খোৱা মজাটোৱে বেলেগ। আৰু তাকো ঘৰত। আৰু খাই পূৰা শেষ কৰিলোঁ। আৰু এতিয়া সোনকালে খাইছোঁ, প্ৰায় 9টা 9:30মান হৈছে চাগে এতিয়া। তাকে ভোক লাগি গ'ল। আৰু
দুপৰীয়া খাওঁ মোৰ মানে একচুৱেলি ৰাতি 10টা কেতিয়াবা 9টা কেতিয়াবা 8:30 এনেকুৱা মানে একো টাইম নাই টাইম টেবুল নাই মানে যেতিয়া ভোক লাগে তেতিয়া ফটাফট খাই দিওঁ এতিয়া এইটো খাই এইফালে আছে এইটো খাই এতিয়া শেষ কৰি লওঁ ফটাফট A few moments later. বন্ধুসকল ভাত পানী খোৱা হ'ল আৰু এতিয়া গৈ অলপ ৰেষ্ট লৈ লওঁ আৰু এতিয়া The next morning. গুড মৰ্ণিং বন্ধুসকল আৰু প্ৰায় এতিয়া আহি পালোঁ দোকান আৰু সময় হৈ গ'ল 8:10 আৰু এইফালে চাব এই বেগকেইটা মানে গোটেই ফটাফট চিৰিয়েল কৰিব লাগে আৰু যোৱাকালি কি হ'ল মানে সোনকালে শুই গ'লোঁ নহ'লে আকৌ আহি খুলিবলৈ দেৰি হৈ যাব তাৰ কাৰণে এতিয়া ফটাফট খুলি আছোঁ আৰু বন্ধুসকল ভিডিঅ'টোৰ মাজতে আপোনালোক কথা এটা ক'ব গৈ আছোঁ মানে আপোনালোকে য'তে যাওক বা ৰাইড কৰিলে মানে বাইকৰ পৰা সদায় হেলমেটটো পৰিধান কৰিব আৰু তাকে চ' আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ'তে টাটা বাই বাই